ভাৰী কাম কৰি আছা আজি প্ৰত্যেকখন গাড়ীতে বাবা বিৰাজমান হৈ আছে আৰে মোৰ কেলে তোৰ বাবা ঘুণীয়া হৈ পৰি থাকিব কেতিয়াও হ'ব নোৱাৰে ভাল কৰি দিলো মালিকক আহি লৈ যাবলৈ কবি জয় বাবা বিশ্বকৰ্মা কথাটো দাদা আমাৰ শ্যামদান নহয় কেইটামান গুণ্ডাই বৰকৈ পিটিছে শ্যামক আৰু ইমান সাহস কৰা মোৰ ভাইকাৰ হাত দিয়ে জন্ম কুণ্ডলীত চাগে আজি তাৰ মৃত্যুৰ দিন লিখা আছে মোৰ এখন হাত ঘুণীয়া হ'ব পাৰে হাতুৰি মাৰি মাৰি হাত হাতিয়াৰ কৰি পেলালো আমাৰ মূৰত যদি এবাৰ পৰে চিধাই ৰাম নাম সত্য বুলি ক'ব লাগিব তো বিহাৰী মোৰ লগত আজি পূজাৰ দিনত তুমি একো অঘটন নঘটাবা আমি মোৰ সৰু মানুহ এয়াই জীৱন
ভাইটি আহ এটা দিন আহে আন এটা যায় সময়বোৰেৰে কৈ যায় আগুৱাই বছৰৰ এটা দিন নাচিবা কি উমলিম দুখবোৰ ঢাকি থৈ হাঁহিবোৰ বিলাই দিম আমিবোৰ সৰু মানুহ এয়াই জীৱন জ্যোৎস্না বেজবৰুৱাৰ ছোৱালী নাৰ্জিকটোৰ প্ৰেমত পেলাবই লাগিব আজি ইমান বছৰ জ্যোৎস্না বেজবৰুৱাৰ সকলো ব্যৱসায় মই চোৱা চিতা কৰাৰ উদ্দেশ্য এটাই যে জ্যোৎস্না বেজবৰুৱাৰ সকলো প্ৰপাৰ্টিৰ মই একচ্ছত্ৰী মালিক হওঁ আৰু এইটো হ'ব তেতিয়া যেতিয়া তেওঁৰ একমাত্ৰ জীয়েকক মই মোৰ বোৱাৰী কৰিব পাৰিম আৰু নাৰ্জি মোৰ বোৱাৰী হোৱা মানেই সকলো সম্পত্তি মালিক মই এটা এটা সাধাৰণ গেৰেজৰ মেকানিকৰ সহায়কক ভাল পায় মই জানো বাবা মই জানো বাইদেউ এইটো সম্বন্ধ কোনো কাৰণত কেতিয়াও মানি নলয় যেনেকে নহওক কিয় সিহঁতৰ প্ৰেম ফালিব লাগিব এতিয়া তই যাওঁ মই তেনেকে গৈ তেনেকে কামবোৰ কৰিম অ'কে বাবা বাবা নাৰ্জিক মই সঁচাকে ভাল পাই পেলাইছো জানা আজিকালি তাইক মই ৰাতি ৰাতি দেখাব পাবা জানো তাইক মোৰ আজিকালি মৰম কৰিব পাপা তুমি মোৰ দোস্তৰ দুশ্মন হয় दोस्तों को सलाम दुश्मनों को सलाम रॉकी मेरा नाम रॉकी मेरा नाम रॉकी मेरा नाम নাচ গান জপিয়াই মেলি ল'ৰাটো মানে ভগৱান ল'ৰাটো যদি অকণমান বুদ্ধিও হ'লহেঁতেন নহয় তেনেহ'লে আজি মই জ্যোৎস্না বেজবৰুৱাৰ সকলো প্ৰপাৰ্টিৰ একচ্ছত্ৰী মালিক হৈ থাকিলোঁ বাইদেউ জ্যোৎস্না বেজবৰুৱাৰ ঘৰত আছেনে বাৰু তেখেতে ভিতৰত অময় তোক ইয়াত কি লাগে ইমান দিনে চালা তোকে বিচাৰি আছিল তই যে নাম ঠিকনা সলনি কৰি কাত ৰাম নামী কাপোৰ লৈ আছো মই জনাই নাছিল তই বাহিৰৰ চকীদাৰটোৱে ক'লে যে বিমান বৰুৱা ছাৰে যদি অনুমতি দিয়ে তেহে বোলে বাইদেউক লগ কৰিব পাৰি আচ্ছা আচ্ছা তই তাৰমানে বিমান বৰুৱা ছাৰ তই আৰু ছাৰ তই তো সাধাৰণ চুলাই বেপাৰী আছিল বস্তিৰ পৰা চুলাই নি গুৱাহাটীত বিক্ৰী কৰাই তোৰ কাম আছিল সকলোৱে তোক বিৰু বুলি জানিছিল বিৰু চুলাই বেপাৰী কিন্তু এতিয়া মই বিমান বৰুৱা সাপে মুঠ হলা দেখিছ নহয় সেই বিৰুৱেও মুঠ হলাই এতিয়া এই বিমান বৰুৱা মুঠ হলালেও সাপ সাপেই তোক দেখি চালা মোৰ এই ভঙা হাতখনলৈ বাৰে বাৰে চকু গৈ আছে বাৰে বাৰে এই দিনটোলৈ মোৰ মনত পৰি আছে মামনি কেনে আছে মানুহ তোৰ ঘৈণী মামনিৰ কথা সুধিছে যেতিয়াই তাই মোৰ এই ভঙা হাতখন দেখে তোৰ মুখখন মনত পেলাই চালা মাটিতে তিনিবাৰ মান থু পেলাই আফচোচ থাকি গ'ল চালা ভাই আফচোচ থাকি গ'ল দেই তাই কেবাৰ বুকুৰ মাজত আঁকোৱালি ল'ব নোৱাৰি পবিত্ৰ প্ৰেম তই পজৰুৱা নকৰিবি নহ'লে তই ভাঙি থৈ এখন হাতেৰে পিছমূৰত এমাৰেই মাৰি শিক্ষাই ৰাম নাম সত্য বুলি ক'ব লাগিব আৰে দাদা আপুনি আহিছে আপুনি আহিব বুলি মাক মই কৈছোৱেই মা অ মা মই যে আলহী আহিব বুলি কৈছিলো আহিছে তুমি ওলাই আহাচোন দাদা আপুনি কিয় আছে বহিম বহিম তোৰ মায়ে যদি ঘৃণা নকৰি বহিবলৈ নিশ্চয় বহিম কিন্তু এইটো তই এটা সাধাৰণ গেৰেজৰ মেকানিক তোৰ মেকানিকে এইখন ঘৰ গেটৰ ভিতৰত সোমাবলৈ সাহ তুমি তেওঁ কিয় বহাৰ কথা কৈ আছা খুৰা কথাবোৰ কওঁতে অলপ ভাবি চিন্তি ক'ব মানুহক ধনেৰে কেতিয়াও ওজন নকৰিব গুণেৰে কৰিম তেতিয়াহে সোণ আৰু পিতলৰ মাজৰ পাৰ্থক্য বুজিব পাৰিম শুনিলি ময়ো ভাইটোৰ কাৰণে ঠিক এনেকুৱাজনী ছোৱালীয়ে চাই আছো ধনী হ'ব নালাগে গুণী আৰু জ্ঞানী হোৱাটো বিচাৰো আলহীৰ কথা কৈছিলা যে বাইদেউ আলহী নহয় আলহী মানে এয়া
নমস্কাৰ বাইদেউ হ'ব মই ৰাম বৰুৱা সকলোৱে মোৰ ৰামু বুলি মাতে ৰামু মেকানিক বুলি মাতে মেকানিক মেকানিক হয় বাইদেউ মই মানে বৰ ধনী মানুহ মানে বৰ ডাঙৰ মানুহ নহয় বাইদেউ কিন্তু ঘৰতে সৰুকৈ নিজাকে এটা গেৰেজ আছে কিন্তু ভাইটো পঢ়াই শুনাই মই ইঞ্জিনিয়াৰ কৰিলোঁ বাইদেউ নাই ইঞ্জিনিয়াৰ হ'লেও তাৰ পৰিচয় তোৰ দৰে মেকানিকৰহে ভাইক খুৰা আপুনি কথাবোৰ ইমান গাত লগাকৈ কিয় কৈ আছে শুনা মা শ্যামৰ লগত মোৰ এটা সম্পৰ্ক স্থাপন হৈছে আৰু সেই সম্পৰ্কটো স্থায়ী কৰিবলৈকে দাদা আজি আমাৰ ঘৰলৈ আহিছে হয় নেকি বাৰু মই এই বিষয়ে আলোচনা কৰোঁ তুমি আলহীৰ কাৰণে ভিতৰতে চাহৰ যোগাৰ কৰিবলৈ বাইদেউ কি দৰকাৰ দাদা আপুনি অকণমান বহক মই এৰেঞ্জ কৰিব চোৱা প্ৰেমে ধনী দুখীয়া উচ্চ নীচ এইবোৰ বিচাৰ নকৰে বুলি মই জানো সেই বুলি প্ৰেমক সমৰ্থন কৰি মোৰ একমাত্ৰ ছোৱালীজনী তোমাৰ দৰে এটা সাধাৰণ মেকানিকৰ ঘৰলৈতো পঠিয়াবও নোৱাৰে মই আচৰিত হৈছো যে এনেকুৱা এটা প্ৰস্তাৱ লৈ তুমি মোৰ ঘৰলৈ আহিবলৈ সাহস কেনেকৈ মানে বাইদেউ ল'ৰা ছোৱালীহঁতে ভাল পোৱা দেখি নাহিলো বাইদেউ আপুনি বাধা নিদিব বাইদেউ এতিয়া তোমাৰ কথা মতে মোৰ ৰুচিবোধ মোৰ ভাল লগা বেয়া লগা মোৰ ফেমিলি ষ্টেটাছ সমাজত থকা মোৰ মান সন্মান এই সকলোবোৰ মই ত্যাগ কৰিম আপুনি কোৱা কথাখিনি ময়ো আপোনাৰ ছোৱালীক কৈ বুজাইছোঁ যে বাৰে এটা কথাই ক'লে যে প্ৰয়োজনত তাই সকলো ত্যাগ কৰিম কিন্তু মোৰ ভাইটোক বোলে তাই এৰিব নোৱাৰে তোমাৰ ভাইটো হ'বলৈ ইঞ্জিনিয়াৰ হয় বাইদেউ বৰ কষ্টৰে তাক মই পঢ়াই শুনাই ইঞ্জিনিয়াৰ চোৱা এই হৰ বোলা মাৰ্কা চিনেমাৰ দৰে হোৱা নাই নে ঘটনা এই ধনী দুখীয়া প্ৰেম ভাগ পোৱা এই প্ৰেমক বাধা দিলে প্ৰেমক আগস্থান দি মুখ ত্যাগ কৰি তোমাৰ ঘৰলৈ মোৰ ছোৱালী গুচি যাব এনেকুৱাই হ'ব মই জানো হাজাৰ প্ৰতিবাদ কৰিলেও মই জয়ী হ'ব নোৱাৰিম ৰ'বা কিন্তু তুমি মোক প্ৰমাণ কৰি দিব পাৰিবানে যে একমাত্ৰ ল'ৰা ছোৱালী হালৰ ভাল পোৱা স্বাৰ্থত তুমি মোৰ ওচৰলৈ আহিছা ইয়াত তোমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই নাই বাইদেউ মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই মোৰ এই সা সম্পত্তিৰ প্ৰতি তোমাৰ কোনো লোভ নাই বিশ্বকৰ্মাৰ শপত বাইদেউ আপুনি ছোৱালীজনীলৈ একোৱে দিব নালাগে কেৱল ছোৱালীজনী মোৰ ভাইটোৱে তাইক বৰ সুখত ৰাখিব আৰু আমিও আমাৰ ভাই বোৱাৰীজনীক বৰ মৰমেৰে ৰাখিম মোৰ কিন্তু বিশ্বাস হোৱা নাই কি কৰিলে বা আপোনাৰ বিশ্বাস হয় এতিয়া আপুনি নহ'লে এটা কাম কৰক বাইদেউ চেণ্ডেল পাত ভৰিৰ পৰা কেনেকৈ ওলাই গ'ল দেখিলা তাকে। আৰে ধূলি লাগি লেতেৰাও তুমি পিন্ধি থকা চোলাটোৰে চেণ্ডেল পাত চাফা কৰি মোক পিন্ধাই দিব পাৰিবা তেতিয়া মোৰ বিশ্বাস হ'ব যে তুমি তোমাৰ ভাইটোক কিমান ভাল পোৱা আৰু মোৰ ছোৱালীজনীক তুমি কিমান মৰমেৰে ৰাখিবা বাইদেউ এইবিলাক
বিয়াহে দি বিয়াটো য'তে ত'তে হয় বিবাহ ভৱনত হয় মন্দিৰত হয় কিন্তু বিয়াৰ পিছত ছোৱালী ক'ত থাকিব সেইটোহে বহুমূলীয়া প্ৰশ্ন আৰু সমকক্ষ বিচাৰি মই মোৰ ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই নপঠিয়াও তাক সদায় মই মোৰ লগতে ৰাখিম কিন্তু মোৰ ভৰিৰ তলত থকা এটা পৰিয়ালৰ ল'ৰাকে মই এইখন ঘৰলৈ ঘৰ জোৱাই কৰি আনিব পাৰিম তাতে ল'ৰাটো ইঞ্জিনিয়াৰ চিনাকি দিবলৈ বেয়া নালাগিব নে কি কোৱা হয় বাইদেউ আপোনাৰ চিন্তা আৰু কিন্তু মই ইমান দিনে মনে মনে কোনে দেখি অহা মোৰ সপোনবোৰৰ কি হ'ব হা নাই 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 আপোনাৰ ছোৱালী মোৰ ঘৰলৈহে বোৱাৰী হৈ আহিব লাগিব আৰু এই সমস্ত প্ৰপাৰ্টিৰ একচ্ছত্ৰী মালিক হ'ম মই যেনেকৈ নহওক যিকোনো প্ৰকাৰে নহওক কিয় মই হমেই ভয় কৰিছে
মাজুলীও আহিছে গাড়ী এখন লৈ আহিছে নহয় কিহত বিকল আমি তো কেতিয়া কিহত আমাক ভাল পাব আমাক ভাইটোক পঢ়াই থাকোঁতে ঘৰ দুৱাৰ কথা চিন্তা কৰিবলৈ সময়ে নাপায় এতিয়া সি চাকৰিটো পালে যেতিয়া দুইটাই লগ লাগি ভালকে নতুনকে ঘৰটো সজাম ৰাখিবলৈ শ্যামে কোঠা এটা সাজিছে লগতে লেট্ৰিন বাথৰুমো সাজিছে বাহিৰলৈকো ওলাব নালাগে তুমি ইয়াত অকণো কষ্ট নোপোৱা জানানে তেনেকৈ ক'লেহে কষ্ট পাম নব সেইবোৰ মোক নালাগে আপোনালোকৰ পৰা সঁচা ভাল পোৱাখিনি পাই থাকিলে তাতেই মই ঘৰত সেইকাৰণে চাগে শ্যামে তোমাক পাগলৰ দৰে ভাল পাই নহয় এই যে কথাবোৰ কয় নহয় শ্যামটো মইতো তেওঁক দেখাই নাই নামটোহে শুনি আছো ছোৱালী হেঁচা ল'ৰা নেদেখাকৈ বিয়াৰ কথা পাতিবলৈ আমাৰ অতি মৰমৰ মোৰ ছোৱালীৰ পচন্দ মইতো আৰু অপচন্দ কৰিব নোৱাৰো নে কি কোৱা মাজুলী প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰি আছা বুলি নাৰ্জীয়ে ক'লে চাকৰি কৰি ভাল লাগিছেনে মানে চেলাৰীক লৈ সন্তুষ্ট নে ঠিকেই আছে গভৰ্ণমেণ্ট জব এপ্লাই কৰি আছে মা আচ্ছা মই তোমাক এটা প্ৰস্তাৱ দিওঁ এইবোৰ জব চব বাদ দিয়া মোৰ ব্যৱসায়ত যদি তুমি হাত দিয়া তেনেহ'লে তুমি কাৰো আণ্ডাৰত চাকৰি কৰি থাকিব নালাগে মোৰ উজনিত এখন চাহ বাগান আছে চাহৰ পেকেটিঙৰ ইণ্ডাষ্ট্ৰী এটাও আছে মই নিজাকৈ মাৰ্কেটিং কৰোঁ এইবোৰ চোৱা চিতা কৰিবলৈ মোৰ নিজৰ এজন মানুহ লাগে একেবাৰে নিজৰ বুলিবলৈ এই ছোৱালীজনীৰ বাহিৰে মোৰ আকৌ কোনোৱে নাই এই আকৌ ব্যৱসায়ত ইণ্টাৰেষ্টেড হয় গতিকে তুমি যদি দায়িত্ব লোৱা তেনেহ'লে মই বৰ সুখী হ'ম কিন্তু মা ৰ'বা তুমি মাজত মাত নামাতিবা তুমি মোৰ ব্যৱসায় চোৱা চিতাৰ লগতে মই আৰু এটা কথা ভাবিছোঁ এইখন চহৰত মোৰ কেইবাটাও ফ্লেট আছে মোৰ অফিচৰ লগত যিটো ফ্লেট আছে বিয়াৰ পিছত তোমালোকে তাত থাকিলে ব্যৱসায় চোৱা চিতা তোমালোকৰ সুবিধা গতিকে বিয়াৰ পিছত তোমালোক তাত থকাটোৱে মই বিচাৰোঁ তাৰমানে শ্যামে বিয়া পতাৰ পাছত আমাৰ ঘৰৰ পৰা ওলাই যাব নেকি আপুনি বেকা বেকি কথাটো এইটো কৈছে নেকি যে মোৰ ভাইটোক আপুনি ঘৰ যোৱাই কৰিব আৰে ঘৰ যোৱাই কেনেকৈ হ'ব ইহঁতক মই মোৰ লগত নাৰাখোঁ নহয় ইহঁতে বেলেগে থাকিব মা এইবোৰ তুমি কেনেকুৱা প্ৰস্তাৱ দিছা এই বিষয়টো ঘৰত তুমি মোক এবাৰো কোৱা নাছিলা আপুনি দিয়া এটা প্ৰস্তাৱ মই গ্ৰহণ কৰিব নোৱাৰো আপুনি ইমান এটা বেয়া চিন্তা মনত লৈ আহিছে বুলি মই সপোনতো ভবা নাছিলো তুমি যদি তোমাৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰা তেতিয়া কিন্তু মই বেলেগ পন্থা ল'বলৈ বাধ্য হ'ম তেতিয়া তুমি মোক বেয়া নাপাবা তোমাৰ ছোৱালী মৰি গ'ল বুলি তুমি মোক পাহৰি যাব লাগিব মা পাছ কৰিলা মোৰ দ্বিতীয়টো ইণ্টাৰভিউত তুমি পাছ কৰিলা চালো তোমাৰ পৰীক্ষা ললো তুমি মোৰ ছোৱালীজনীক ভাল পোৱা নে মোৰ ছোৱালীৰ সম্পত্তিখিনিক ভাল পোৱা পাছ কৰিলা তোমালোকৰ ভাল পোৱা মই সমৰ্থন কৰিছো গতিকে অতি সোনকালে বিয়াৰ দিন ঠিক কৰা অতি ধুমধামেৰে মই মোৰ ছোৱালীৰ বিয়া পাতিম মোৰ ছোৱালীক এইখন ঘৰত মই বেছি দিন থাকিবলৈ নিদিওঁ যেনেকৈ নহওক বিয়াৰ পিছত যি জোৱাইক মই মোৰ ঘৰলৈ নিমেই তোৰ ভাইৰ মোৰ ঘৰ জোৱাই হ'বই লাগিব চক্ৰান্ত কৰি হ'লেও মই ঘৰ জোৱাই কৰি আৰে কি হ'ল তোমালোকে কথা পাতিয়ে থাকিবানে আমাক ভিতৰলৈ নিনিয়া তাকেতো কৈ আছো আহক বাইদেউ আহক ভিতৰলৈ আহক নাৰ্জী তুমি অহা গৈ আছো আহক বাইদেউ আহিবা তাৰ মানে বিয়া ফাইনেল মায়ে ফাইনেল কৰিছে কিন্তু তুমি যদি বেয়া পাইছা কেনচেল কৰিবলৈ কওঁ সাঁচতীয়া মৰমৰ তুমি গৰাকী হোৱা মিঠা মিঠা এটি সুৰ হৈ মোৰ হিয়া জুৰুৱা
সাঁতুৰি না দৌৰি যেন আজি ভাগৰুৱা হিৰাই হিৰাই বৈ আছে তোমাৰ ভাল পোৱা জিয়া জিয়া মৰম আদৰি লোৱা কপাহী কোমল তোমাৰে হিয়া জিয়া জিয়া মৰম আদৰি লোৱা কপাহী কোমল তোমাৰে হিয়া तू ही रब तू ही जन्नत तू ही सजना में चांद तारे तोड़ लाके रख कदमों में তুমি সপোনৰে আধৰু আজোন মোক সুধিবা তুমি মোৰ কিমান আপোন তুমি সপোনৰে আধৰু আজোন মোক সুধিবা তুমি মোৰ কিমান আপোন সাঁতুৰি না দৌৰি যেন আজি ভাগৰুৱা হিৰাই হিৰাই বৈ আছে তোমাৰ ভাল পোৱা জিয়া জিয়া মৰম আদৰি লোৱা কপাহী কোমল তোমাৰে হিয়া तू ही रब तू ही जन्नत तू ही सजना में चांद तारे तोड़ लाके रख कदमों में জোনাকী জোনাকী হেঁপাহৰে ৰাতি বুকুৰে মাজতে মাৰাকে তেলি জোনাকী জোনাকী হেঁপাহৰে ৰাতি বুকুৰে মাজতে মাৰাকে তেলি লাহে লাহে খোজ দিবা হিয়াৰ পদূলি সপোনে মোৰ প্ৰাণ পাব মনৰ কোঠালি জিয়া জিয়া মৰম আদৰি লোৱা কপাহী কোমল তোমাৰে হিয়া ঐ, তোৰ ওপৰত মই বহুত বিশ্বাস কৰিছোঁ। কৰিছোঁ নে নাই? তই মোৰ পৰা টকা লৈছিলি, কাম কিয় কৰিব নোৱাৰিলি? কিয় কৰিব নোৱাৰিলি কাম? আরে বহুত চেষ্টা কৰিছিলো সাহেব কামটো কৰিবলৈ গাড়ী তলত সোমাওঁতে মানুহ আহি হাজিৰ হয় বাৰে বাৰে কামটো কৰাত বাধা আহে সাহেব ভাবিছিলোঁ তৰা বহা গাড়ীখনত যদি ব্ৰেকডাল খুলি দিলেহেঁতেন তেনেহ'লে তৰা মাছ ৰাস্তাতে চাফা হৈ গ'লহেঁতেন আৰু মই এটা জামেলা মূৰৰ পৰা আঁতৰ হৈ গৈছোঁ বুলি টেনশ্যন ফ্ৰী হ'ব পাৰিলোঁ হয় কিন্তু তই মানে বাপেৰটো টেনশ্যনত মৰিছোঁ মই আৰু তই বান্দৰী জপিয়ালি জপিয়াই চলযুদ্ধ কি হ'ল বাবা কি হ'ল বাবা গমেই পোৱা নাই পৃথিৱীত কি হ'ল বাবা এই তোৰ মাৰে কি খাই জন্ম দিছিল হা তই মাৰৰ গাত থাকোঁতে মাৰে কেৱল টিভিত চিনেমাই চাই থাকিল ৰকী চিনেমাখন চাই চাই তোৰ সৌন্দৰ্যটো প্ৰেমতে পৰিছিল মাৰ আৰু সেইকাৰণে নাম ৰাখিছিল তোৰ रॉकी मेरा नाम रॉकी मेरा नाम रॉकी मेरा नाम পাগল নেকি নাকি তই থাকি যাব দাঁত চলে আছে ভালো চলে আছে
চাহাব কাইলৈ শ্যামক ভিতৰত যোৱাৰ আগতে বাইকৰ ব্ৰেকডাল খুলি দিবি এই ব্ৰেকডাল খুলি দিলে দেখোন এক্সিডেণ্ট হ'ব সি মৰি থাকিব আচ্ছা 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 তাৰ মানে শ্যাম খতম মজা পিছলা মোৰ বিয়া কৰা মজা লৈছে বিয়াৰ দিনা মই কিমান কান্দিছিলো জানা বাবা বহুত কান্দিছিলো নাই আৰু নাকান্দো ব্ৰেকডাল খুলি দিয়া তাক শেষ কৰি দিয়া তাক মাৰি পেলাব বাবা কিন্তু চাহাব পাৰিব লাগিব কাৰণ এতিয়াতো মোৰ মানুহ মোৰ পৰা টকালৈ কাম নকৰা সেইটোতো হজম কৰিব নোৱাৰিবি বিহাৰী আৰু যদি বেইমানি কৰা তেতিয়াহ'লে তোৰ দিগদাৰ আছে বুজিলি এতিয়া যা মই যেনেকৈ কওঁ তেনেকৈ কামবোৰ কৰিবি যা আচ্ছা বাবা শ্যামক এতিয়া মৰিলে আমাৰ কি লাভ হ'ব সেই দেখোন নাৰ্জীক বিয়া কৰি নিলি নাৰ্জী বিধৱা হ'ব মাকেইটাই ঘৰলৈ লৈ আহিব তাৰপিছত নাৰ্জীৰ লগত মই তোৰ বিয়া পাতি দিম কি এজনী বিধৱাক মই বিয়া কৰাম এজনী ছেকেণ্ড হেণ্ড ছোৱালীক মই মোৰ ঘৈণী কৰিম তোৰ নিচিনা অলাগত জধামুখ তাইনো ক'ত ফাৰ্ষ্ট টাইম পাবি এবাৰ নাৰ্জীক তোৰ সৈতে বিয়া দিয়াৰ কথা কোৱাৰ লগে লগে বাইদেউ চিধাই নাকচ কৰিছে ৰিজেক্ট কৰিছে কৈছে জধামুখ তালৈ মই ছোৱালী নিদিওঁ কিন্তু এইবাৰ দিবলৈ বাধ্য হ'ব কাৰণ বিধৱা জীয়েকক কোনে বিয়া পাতিব তাতেতো খৰচ হৈছে পাব যিহেতু এইবাৰ বাইদেউ ৰাতি হ'ব বাবা কেতিয়াকে পাম কেতিয়াকে নাৰ্জীক মই মৰম কৰিবলৈ পাম আকৌ কিয় মাৰিলা প্ৰথমতে নাৰ্জী বিধৱা হ'ব লাগিব মাকেইটাই ঘৰলৈ আনিব লাগিব তাৰপিছতহে তোৰ কপাল খুলিব বেটাৰ ৰকি रॉकी मेरा नाम रॉकी मेरा नाम रॉकी मेरा नाम বাহ ঘৰ কাঢ়িছা অভ্যাস আছে নাই সেই বুলি নকৰে অভ্যাস কৰিছো আৰু অভ্যাস কৰিবলৈ কি ডাঙৰ কাম আচ্ছা কোৱা চাফা চাফাটো হৈছে হয় ভাইটি পাৰিছো অধিক আরে নাৰ্জী তুমি চাউল আছে খাৰিবলৈ দি আছো তোমালোকৰে আৰাম হ'ব দুদিন পাছত ভণ্টি বিয়া হৈ ওলাই যাব তাৰ পাছত ঘৰৰ সকলো কাম এয়ে কৰিব লাগে তুমি কেৱল ভৰিপৰ ভৰি দিলে আৰাম কৰিবা আৰু অৰ্ডাৰ দিবা ঠিকেই কৈছে এনেও আপোনাৰ গাটো বেয়া বুলি শুনিছো জীৱনত আপুনি বহুত কষ্ট কৰিলে এতিয়া পৰা ঘৰৰ সমস্ত দায়িত্ব মই লৈছো আপুনি কেৱল বহি থাকিব আৰু মোক আমি ইমান ভাগ্যৱান বুলি কেতিয়াও ভবাই নাছিলো যে তোমাৰ নিচিনা এজনী লক্ষ্মী বোৱাৰী পাম মোৰে মুখ লাগি যাব পাই কাৰো মুখ নালাগক দেই আমাৰ ঘৰখন সদায় এনেদৰে মৰম ভাল পোৱাৰে ভৰি থাকক শ্যাম তোমাৰ অফিচৰ সময় হৈছে নহয় ব'লা মই তোমাক খোৱাখিনি সজাই দিছো খাই ল'বা নাৰ্জী তুমিও আহা আমাৰ ঘৰলে বিয়াৰ প্ৰস্তাৱ লৈ আহিব হয়নে নয়ন কিন্তু সঁচাকৈ বৰ ভাল ল'ৰা নহয়নে কৃষ্ণা আচ্ছা তোমাক বাল্যকালৰ পৰা ভাল পায় হয়নে আৰে নয়ন তোমাৰ কথা পাতি আছিলো জানা তোমাৰ কিন্তু আয়ুস বৰ দীঘল দেই হয় নেকি কিবা পাতি আছিল পিছে এই লগত কথা পাতি আপুনি কিবা বুজি পাইছে জানো মই কিন্তু সকলো বুজি পাওঁ বাবাই অন্তৰত সোমোৱাই লৈছা আচ্ছা তোমালোকে কথা পাতা মই আৰু কাবাবত শান্তি নহওঁ দেই কৃষ্ণা কথা পাতা নবৈ আমাৰ বিষয়ে সকলো জানিছে নহয়নে কালি আহিবলৈ সময় নাপালে দেউতাকটো জানাই তেওঁৰ অবাধ্য হোৱাৰ সাহস কৰিব নোৱাৰে সৰুৰে পৰা দেউতাৰ প্ৰতি মনত এটা সাংঘাতিক ভয় সোমাই আছে কিয় জানো হাজাৰ চেষ্টা কৰিও এই ভয়টো মনৰ পৰা আঁতৰাব পৰা নাই কেতিয়াবা প্ৰতিবাদ কৰিবলৈ মন যায় কিন্তু নোৱাৰো শুনাচোন আজি দেউতাই আমাৰ বিয়াৰ তিথি কৰিবলৈ আহিব কি হ'ল লাজ কৰিছে
বজাৰলৈ যাবলৈ ওলাইছো অ বজাৰ কিন্তু এই জোতাজনীকে হাতত ওলমাই লৈ আছে যে কিয় ললু ললু বুজিছ যাওঁতে চেণ্ডেল কিনিবলৈকে গৈছিল চেণ্ডেলৰ দামত জোতাযোৰ পাই লৈ সেই পেলালো কিন্তু এযোৰ ভৰি এটা পিন্ধে ভৰিত একোৱে নাই জোতা ভৰিত পিন্ধে বুলি ময়ো জানো কিন্তু য'ত নিপিন্ধিলে নহয় তাতহে পিন্ধে অ বাকীখিনি সময় মই হাততে লৈ ফুৰো বজাৰত বস্তু যিহে জুইচাই দাম অভাৱত একো বস্তু ক্ষয় যাবলৈ দিব কিন্তু আন্ধাৰত মানে মানুহ দিলেও কোনো নথকা ঠাইত থাকিলে কি কৰে পিন্ধি থকা কাপোৰকেইটা খুলি পেলাই বৰ কথা কলিও তই ৰাতি বিচনাখনত পৰি লাইটটো অফ কৰাৰ পাছত কাপোৰ কানি খুলি পেলাই সেইকাৰণে ঘৰত পিন্ধা পায়জামাকে দিন গৈছে বুজিছ 22 বছৰ 22 বছৰ একেটাকে পিন্ধিয়ে আছে ফটাই নাই মৰাৰ দিনলৈকে পিন্ধিম বুলি এক প্ৰকাৰ সংকল্প লৈছে নালাগে নেকি তুমি তোমাক বাৰু মই কেনেকে এইটো হ'ব বা ইয়াতে সোমাই আছো সদায় আহে মই তোৰ বিয়া কথা পাতিবলৈ আহিছো তই থাকিলে মোৰ অসুবিধা হ'ব যা মোৰ মামনি কোনে গ'ল আছে মামনিকো মতে এনেকুৱা আলোচনাবিলাকত এটাইবোৰ থাকিলে ভাল হয় এতিয়া কথা হ'ল ল'ৰাইটো ছোৱালী পচন্দ কৰি থৈছে আৰু তোমালোকেও ছোৱালীজনী দি উদ্ধাৰ হোৱা কথা এটা ভাবি আছা আচলতে তোমালোকক মইহে উদ্ধাৰ কৰিব লাগিব ল'ৰাই ছোৱালী পচন্দ কৰিলে নহ'ব মই য়েছ বুলি ক'লেহে বিয়াখন হ'ব আৰু ময়ো জানো মোৰ ল'ৰা মোৰ অবাধ্য হ'বলৈ সাহস নকৰে মাক কোৱা ল'ৰাটো কেনেকে আপুনি পঢ়াই শুনাই ডাক্তৰ কৰিলে তুমি কিন্তু মোৰ মনৰ কথাটো বোলা দেই আগতে মই ইমান কনজুচ নাছিলো নহয় ল'ৰাৰ কাৰণে বাধ্য হ'লো নিজে নাখাই ইপিনে খাচি খাচি ল'ৰাক পঢ়ুৱাই শুনাই ডাক্তৰ কৰিলো তাৰ কাৰণে জীৱনটোত মই বহুত কষ্ট কৰিলো বহুত এতিয়া এই কষ্টৰ মূল্যখিনি মোক মোৰ ল'ৰাই দিব লাগিব বিয়াৰ পাছতো ল'ৰা মোৰ হাতৰ মুঠিৰ পৰা ওলাই গৈ ঘৈণীয়েকৰ হাতৰ মুঠিত নোসোমাব গতিকে এই কষ্টৰ মূল্যখিনি তাৰ ঘৈণীয়েকে দিব লাগিব মানে ছোৱালীৰ ঘৰখনে দিব লাগিব মানে তোমালোকে দিব লাগিব দিব লাগিব মানে কি দিব লাগিব খুৰাদেউ আমিতো ছোৱালীজনীৰ লগত সাধ্য অনুসৰি যিখিনি দিব লাগে আমিতো দিমেই সেইখিনিতো দিবাই সকলোৱে দিয়ে মই সকলোৱে দিয়াখিনিৰ কথা কোৱা নাই ল'ৰাক পঢ়ুৱাই শুনাই ডাক্তৰ কৰালৈকে মোৰ জীৱনটোত যিমান টকা খৰচ হ'ল সেই কষ্টৰ মূল্যখিনিৰ কথা কালি এইখন বহি চোৱা মোৰ ল'ৰাৰ বয়সে এই বহীখনৰ বয়স তাৰ জন্মৰ পৰা এতিয়ালৈকে যিমান টকা খৰচ হ'ল সেই সকলোবোৰ তন্নকৈ মই ইয়াত হিচাপ কৰি থৈছোঁ কালি হিচাপ কৰি টোটেলত পালো 10,43,740 টকা 50 পইচা খুচুৰাখিনি বাৰু মই তোমালোকক এৰি দিলোঁ তোমালোকৰ লগত এটা ঘৰুৱা সম্বন্ধ আছে বুলি মই 43,740 টকা 50 পইচাটো কনচেশ্যন দিলোঁ বাকী 10 লাখ টকা তোমালোকে মোক দিব লাগিব 10 লাখ টকা আপোনাক আমি ক'ৰ পৰা দিম খুৰাদেউ মোৰ চাকৰি তোমাৰ এবছৰ হৈছে তাতে মোৰ বিয়াখনৰ নামত বহুত টকা ধাৰ লাগিছে আৰু তেনেস্থলত আপোনাক আমি 10 লাখ টকা ক'ৰ পৰা দিম ক'ৰ পৰা দিয়া সেইটো তোমালোকৰ কথা দিয়াটো তোমালোকে দিবই লাগিব তাতে এজনী বোবা ছোৱালী মোৰ ঘৰলৈ বোৱাৰী কৰি নিম পইচা মই ল'মেই তাতো দুটা চৰ্ত থাকিব দেই দুটা চৰ্ত প্ৰথম চৰ্ত এই কথাটো মোৰ ল'ৰাই জানিব নালাগিব দ্বিতীয় চৰ্ত কেইজন ল'লেতো ল'ৰাৰ সন্দেহৰ পাত্ৰ হ'ব পাৰোঁ সেইকাৰণে 10 লাখ টকাৰ গহনা গড়াই কইনাক পিন্ধাই মোৰ ঘৰলৈ উলিয়াই দিব লাগিব যদি এই চৰ্ত দুটা তোমালোকে মানি ল'ব পাৰা অহা মাহৰ 12 তাৰিখে বিয়াৰ এটা ভাল দিন আছে আজিৰ পৰা 42 দিন আছে সেই দিনটোতে ল'ৰাৰ বিয়া পাতিম বুলি ভাবিছোঁ এতিয়া তোমালোকে চিন্তা কৰি জনাবা মই আহোঁ দিয়া ইমান কম দিনত মই ইমান টকা আপোনাক কেনেকৈ দিম নহ'লে কিন্তু মোৰ ল'ৰা বিয়া অইন ছোৱালীৰ লগত ঠিক কৰিব মোৰ চৰ্ত মানে কেইবাটাও পৰিয়াল মোৰ ঘৰলৈ ছোৱালী দিবলৈ আহিয়ে এতিয়া চিন্তা কৰা সোনকালে জনাবা দেই
কৰি দিছো এই পদ বাইক চাবি ল বিহাৰে ফোনটো ৰিচিভ কৰা নাই কিয় ফোনটো নালাগে কি কাৰণে ইয়াৰ এটা ধৰা পৰি গ'ল নেকি চেমৰ এক্সিডেণ্টৰ খবৰটো কনফাৰ্ম হোৱা নাই নহয় এতিয়া কনফাৰ্ম কৰিব পৰালে ভাল আছিল নাই ব্ৰেক ফেল কৰিছোঁ যিহেতু বাইকৰ এক্সিডেণ্ট বচাৰ চান্স নাই নাবাচে কিন্তু বেটাৰ ফোনটো নালাগে নহয় ফাইল দিবলৈ সময় পাইছো বেলেগ টেনশ্যন এতিয়া ফাইল চাবলৈ সময় গ'লে বাইদেউ গ'লো গ'ল বাইদেউ নাৰ্ছিং হোমলৈ গৈছে তাৰমানে কি ড্ৰাইভাৰ এক্সিডেণ্ট হৈছে নেকি নাজানো ঘৰটো ওলাই গ'ল দেখোন হয় হ'বই লাগিব মই যাওঁ ছাৰ কি কৰি আছো কিন্তু নাই কেইদিনমানৰ পিছত নাৰ্জি মেম চাহ এখন ঘৰলৈ একেবাৰে উভতি আহিব তেতিয়া কিছুমান গোপন খবৰ তেওঁ মোক দিব লাগিব পাৰিবি নোৱাৰো চিন্তা কৰিব নালাগে প্ৰতিটো খবৰৰ বিনিময়ত তোক মই টকা দি থাকিম আৰু লাগিব নেকি তোক আৰে তাৰৰ বাতৰি তাৰে তই মোক দি থাকিলেই হ'ল এতিয়া যিমান দিছোঁ পিছত আৰু বেছি কৰি দিম পাৰিবি নহয় গুড ভাল চোৱা এতিয়া মই কেনেকৈ ষ্টেপ বাই ষ্টেপ প্লেনিং কৰি হোল প্ৰপাৰ্টিৰ মালিক মই হৈ যাম আৰু খবৰটো পালি তোক কি লাগে জেঠা ড্ৰাইভাৰটো ক'লে সেই দৌৰা দৌৰি কৈ জেঠিমা নাৰ্ছিং হোমলৈ গৈছে গ্ৰেণ্ড চাকচেছ বহুত দিনৰ প্লেনিং মই এতিয়া চাবি পাওঁ মই কেনেকৈ বাইদেউ ড্ৰাইভাৰে ফাইনেলি চিএম মৰম দি কৈছে আৰু নাম কোৱা নাই কিন্তু বেলেগ কোনো বচিয়া নাই হ'ব ভিক্ষাৰী চব কি হৈছে বাহিৰ কৰিছে মোক ওলা মই ভিখাৰী নহয় মই বিহাৰী বাইকৰ ব্ৰেক ফেল কৰি চাবি পাত শ্যাম দাদাক দিলো কিন্তু শ্যাম দাদাই চাবি পাত মোক যি ক'লে ভাবিৰ কাৰণে দাৱাই আনিবলৈ নাযাওঁ বুলিও ক'ব নোৱাৰিলো ৰাস্তাত মোৰ এই অৱস্থা হ'ল চাম শ্যাম দাদা বাচি গ'ল ঘৰতে তুমি ডাক্তৰটো আছা সোনকালে ভাল কৰি নিদিয়ানো কিয় ইমান সোনকালে ভাল নহয় নবক ভাল কৰিবলৈ বহুত টকা লাগিব কিমানমান টকা লাগিব ন বহু লাখ টকা লাগিব লাখ টকা কিন্তু ইমান টকাটো ৰামুদাৰ হাতত নাই তাৰমানে নব নহয় যা আমাৰ নবৰ কিবা ডাঙৰ বেমাৰ হৈছে ন নবৰ যদি কিবা হ'বলৈ হয় নহয় মই কিন্তু এখন ঘৰত নাথাকো কৈ দিছো মোৰ মা দেউতাক কোনো নাইও লৈ এই দাদা নবকে নিজৰ মা দেউতা বুলি ভাবি আহিছো জানা আৰু সেইকাৰণে মানুহ হ'লে কষ্ট পালে মোৰ কলিজাটো দৰ পৰা যায় মই পাগলৰ দৰে হৈ পৰো তোমাৰ হাত জোৰ কৰিছো তুমি যেনেকৈ ভাল কৰি দিয়া হেৰি নহয় মোৰ হাতত নহয় হাততে 12,000 টকা আছে জানা তোমাক দি দিম তুমি যেনেকৈ লওক মই কি কৰিব পাৰি চিন্তা কৰি আছো কিন্তু ল'ব যা বহুদিনৰ পৰা গম নোপোৱাকৈ চুগাৰটো বাঢ়ি থকাৰ বাবে নব দুইটা কিডনী বিকল হৈ পৰিছে দাদা সেয়েহে সপ্তাহত এবাৰকৈ ডায়লচিছ কৰি যাব লাগিব কেৱল ডায়লচিছ কৰি থাকিলে নব কিন্তু আৰোগ্য নহয় কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগে এতিয়া এনিমল কৰিবলৈ বহুত টকা লাগিব দাদা কিমান লাগিব মিনিমাম 10 লাখ মানটো লাগিব আগত ভনীজনী বিয়াখনো আহি আছে সেইকাৰণে
কৈছো বিয়াখন এবছৰমান পাছত পাতিলেও হ'ব আগতে নবক ভাল কৰি লওঁ কিন্তু তোমাৰ দেউতাৰ যে আকল ক'ত দেউতা যে কিছুমান কথা বুজি নাপায় মই তোমাক এটা অনুৰোধ কৰোঁ তুমি এইটো কথা ঘৰত কাকৰি নক'বা মাত্ৰ বিয়াখনলৈকে তুমি মনে থাকিবা বিয়াখন সুকলমে হৈ যাওক তাৰপিছত মই আৰু চিকিৎসা আৰম্ভ কৰাম ডাক্তৰে মোক কাইলৈ মাতিছে নহ'লে তোমাৰ লগতে যাম দেই হা মই কিন্তু শপত দিলোঁ হ'ব আপুনি চিন্তা নকৰিব মই খবৰ লৈ থাকিম এতিয়া মই আহোঁ এই সাধাৰণ ঘৰটোৰ বিনিময়ত কোনে 12 লাখ টকা দিব লগতে গেৰেজটো দিলে হয়তো দিব গেৰেজটো কিন্তু দাদা বন্ধকতে দিম বিক্ৰী নকৰোঁ দাদা এইবোৰ আপোনালোকে কি চিন্তা কৰিছে ঘৰ গেৰেজ বন্ধকত দিয়া কথা কিয় ভাবিছে আপোনালোকে নহ'লে আমি বেলেগ ৰাস্তা একোৱে বিচাৰি পোৱা নাই ৰাস্তা আছে এই বিষয়ে মই মাৰ লগত কথা পাতিম মায়ে আমাক টকাখিনি দিম বুলি কৈছে তুই মাৰাক টকা খুজিছা আৰে তোমাৰ মাৰাৰ ওচৰত মোৰ যিকোনো সন্মান আছে তুই সেইখিনিও নোহোৱা কৰিব খুজিছা মোৰ লগত আলোচনা নকৰাকৈ এইবোৰ কথা মাৰ লগত পাতিব নালাগিছিল নেকি তোমালোকে মোক ভুল বুজিছা মই এনেই বিচৰা নাই ধাৰলৈ বিচাৰিছো আৰু এইখন ঘৰৰ সন্মান হানি হোৱা কাম মই কেতিয়াও কৰিব নোৱাৰিছা যিখন ঘৰত মোৰ ছোৱালী থাকে সেইখন ঘৰৰ সন্মান বজাৰত নিলাম হ'লে ময়ো বৰ লাজ গতিকে টকাখিনি দি তোমালোকক মই মোৰ ওচৰত সৰু নকৰোঁ বিনিময় লওঁ বিনিময় ল'লেতো তোমালোকৰ সন্মান কোনো কাৰণতেই লাঘৱ নহয় বিনিময় মানে আপোনাক কি দিব লাগে তোমালোকৰ এই ঘৰ গেৰেজ মোৰ ওচৰত বন্ধকত থোৱা তেতিয়াতো আৰু তোমালোক মোৰ ওচৰত সৰু হ'ব নালাগে কিন্তু বেলেগৰ ওচৰত বন্ধকত থ'বলৈ গ'লে এইখন ঘৰৰ লগতে মোৰ ছোৱালীৰ সন্মানৰ সমাজত নিলাম মোৰ লগত লেনদেন কৰিলে ঘৰৰ কথা ঘৰতেই থাকিব মায়ে ঠিক কথা কৈছে দাদা তই কি ক'ব তোৰ যদি আপত্তি নাই মোৰো নাই লিখা মেলা হ'ব লাগে চিন্তা নকৰিবা ষ্টাম্প পেপাৰত ৰটাৰী কৰাই লওঁ ফোন কৰিলে ঘৰলৈ উকিল আহিব সকলোৰে সন্মুখত আমি দুয়ো পক্ষই চহী কৰি লওঁ কিন্তু বাইদেউ ধাৰখিনি মাৰিবলৈ মোক 5 বছৰ সময় লাগিব হ'ব 5 বছৰৰ কাৰণে মই তোমালোকক 12 লাখ টকা দিম এতিয়া বিয়াৰ কামত নিশ্চিন্তে আগবাঢ়া খুচ এতিয়াতো কোনো টেনশ্যন নাই থেংক ইউ মা টেনশ্যন আছে তহঁতক এইখন ঘৰৰ পৰা উলিয়াই নিয়াৰ টেনশ্যন এইযোৰ তোমাৰ জোৰোণত পিন্ধা কাপোৰ ককাইৰ পচন্দৰ চাওক উঠাচোন ইমান মৰম লগাজনী হৈছে মোৰ ছোৱালীজনী কিমান ডাঙৰ চলছিল লগা হৈছে নহয় ভনীয়াৰ বিয়া পাতি এতিয়া সৰু হৈ আছে বুলি ক'বা নেকি তোৰ ডাঙৰ হ'লে তাই এতিয়াও কেতিয়াবা দৌৰি আহি মোৰ কোচত বহিব খুজিছে এই মাৰ গৰ্ভত থাকোঁতে আমাৰ দেউতা ঢুকাইছে এই জন্ম দি মাও ঢুকাইছে সেই পানী কেঁচুৱাৰ পৰা তাই মই বুকুৰ মাজত তুমি ডাঙৰ কৰিছে দুদিনৰ পিছত বিয়া হৈ ওলাই যাব কথাটো ভাব পাগলী ছোৱালী হৈ জন্ম লৈছো যেতিয়া এখন ঘৰটো ওলাই যাবই লাগিব যা হঠাৎ কিবা খুন্দা মাৰি কৰিলে ৰাখিবই নোৱাৰি বাৰু তোমাৰ কথা কৈছো তোমাৰ গান কেনে আছে ভালে
ভালে আছো বিছনাত পৰি থাকিব লগা হোৱা নাই অন্ততঃ বিয়াখনলৈকে তুমি সুস্থ হৈ থাকা বিয়াৰ পিছতে মই তোমাৰ চিকিৎসা আৰু মোৰ কি হৈছেনো মই অনুমান কৰিব পাৰিছো মোৰ কিবা ডাঙৰ বেমাৰ হৈছে নহয়নে তেনেকুৱা কোনে ভগৱান আছে চাবা মোক সঁচা কথাটো কোৱাচোন তুমি মোৰ আগত মিছা নামাতা বুলি মই জানো জীৱন চাহে মই কিন্তু তোমাক অকলশৰীয়া কৰি কলৈকো নাযাওঁ কোনে তোমাৰ যতন ল'ব মোৰ অবিহনে এক মুহূৰ্ত চলিব নোৱাৰা মানুহটো কেনেকৈ চলিব মোৰ কিবা ডাঙৰ বেমাৰ হৈছে নহয় মই মৰিম নহয় কৈ থাকে তুমি মনবিলাক কৈ আছা মই আছো নহয় তোমাৰ লগত আছো তুমি কেৱল বিয়াখনলৈকে সুস্থ হৈ থাকা বিয়াৰ পিছত তোমাৰ চিকিৎসা আৰম্ভ কৰাম আৰু বিয়াখনটো হ'বই নয়ন বাপেকৰ নিচিনা নহয় বোলে তাৰিখ মতে বিয়াখন হ'বই বিয়াখনলৈকে সুস্থ হৈ থাকা বিয়াটো হ'বই টকাও যোগাৰ হ'ল দয়ানন্দ খুৰাই বিচৰা ধৰণে ভাইটিয়ে গহনাও গঢ়াইছে আজি গহনা আনিবলৈ ভাইটিয়েও নাৰ্জে সোণাৰী দোকানলৈ গৈছে তাৰপিছত তুমি এইবোৰ কি কথা কৈ আছা ভাইটিহঁত আহি পালেহি গহনা খালি আনিলো হয় নেকি বিয়া ধুনীয়া হৈছে জানেনে দাদা কেন্দ্ৰ মুখত আনিছো নহ'লে বুঢ়া বিশ্বাস নকৰিব পাৰেতো এইখন পুৰা 10,05,000 টকাৰ গহনা কনজুচ বুঢ়া 5,000 টকা বেছি কৰিছো আৰু বেছি কৰি পেলাই বুঢ়া ফূৰ্তি চাবা সেইখন ফুলতে না ঠিক আছে এতিয়া গহনা খালি নবৰমান ভালকৈ থৈ দে হেৰা চোৱাচোন ইমান ধুনীয়া লাগিছে ফুলিযোৰ এনেকুৱা যোৰ ফুলি পিন্ধাৰ মোৰো বহু দিনৰ পৰা আশা আছিল জানা এনেকুৱা যোৰ ফুলি মোকো আনি দিবাচোন সোণৰ নালাগে চিটি গল্ডৰ হ'লে হ'ব নবৈ যে কি কথাবোৰ কয় নহয় চিটি গল্ডৰ আকৌ কিয় পিন্ধিব এনেকুৱা এযোৰ সোণৰ ফুলি আমি আপোনাক উপহাৰ দিম কি চিন্তা কৰিছ মই নহয় বিয়াৰ কথাই নব এতিয়া এইখিনি ভালকৈ থৈ দিয়া চাহ কাপ খাবলৈ মন গৈছিলে আছো না জলদি আহ নব এইখিনি আপোনাৰ আলমাৰীতে ভালকৈ থৈ দিয়ক ময়ো চাহ একাপ দিম যোৱা
বহুত দিন দেখাও নাই নহয় আজি বিয়াৰ দিনা সাজি কাচি চাগে আজৈ বৰ এজনী হৈ আছে নহয় নাপায় 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 ভনীয়েকৰ বিয়া পাতি এনেকৈ খং কৰিব নাপায় আৰু এতিয়া মই বিয়াৰ আলহী হৈ আহিছোঁ গতিকে আলহী শুশ্ৰূষা কৰাটোহে গৃহস্থৰ ধৰ্ম আন একো নোখোৱালেও নাই আন একো নোখোৱালেও মামনিৰ হাতেদি পানী এগিলাচ খাব পাৰিলে দেহ মন প্ৰাণ চব শীতল হৈ গ'ল হয় আৰু কি চাইছ ইমান নিমন্ত্ৰণে ঘৰত জুই লগাবলৈ আহিছে বাহিৰতে কিবা এগাল খুৱাই বিদায় দে যা
পঞ্চস্বাহা ইদং কাকুতায় অম্বিকাতিস্বাহা আমি বিচাৰি পালেই নি আপোনাৰ ঘৰত কি আহিম দেখুৱালো আপুনি বিশ্বাস কৰিব পাৰে একতে কেছ ল'ব পুৰা 10 লাখ 50,000 টকাৰ গহনা ঘূৰাই দিওঁ গহনা এইখনে মই কি কৰিম সেইখন তোমাৰ লগতে ৰাখা মোৰ চৰ্তমতে যদি কাম কৰিব নোৱাৰা এইখন বিয়া ইমানতে বন্ধ ল'ৰা উঠাই লৈ যাব কি হৈছিল উঠ বুলি ক'লে চিধাই গৈ গাড়ীত বহি যাব আপুনি ইমান নিৰ্দয় নহ'ব কি নিৰ্দয় নহ'ব এজনী বোপা ছোৱালী মোৰ ঘৰলৈ পোৱালি কৰি দিম তাকো গহনা গাঁঠৰি নোহোৱাকে মোৰ চৰ্তমতে যদি কাম কৰিব নোৱাৰা এইখন বিয়া ইমানতে শেষ দয়া তোমালোকে যে মোৰ লগত ইমান বিশ্বাসঘাতক কৰিবা মই সপোনতো ভবা নাছিলো মই মাটি মূৰৰ ঘিউ কাঢ়ি খোৱা মানুহ আৰু তোমালোকে মোৰ মূৰৰ ঘিউ কাঢ়ি খাবলৈ ওলাইছা মোৰ চৰ্তমতে যদি কাম কৰিব নোৱাৰা এইখন বিয়া আৰু নহয় আপুনি কি কাম কৰিলে খুৰাদেউ এইবোৰ তুমি কি কথা কৈছা দেউতা কেইবছৰ গহনাৰ কাৰণে তুমি বিয়া বন্ধ কৰি দিবা তুমি মোক উভতাই লৈ যাবা অদিন তই মোৰ বাধ্য হ'ব লাগিব নহ'লে দেউতাৰ মৰিল বুলি পিণ্ড দিব লাগিব তই এতিয়া কোনটো কৰিবি মোৰ পিণ্ড দিবি নে বিয়াত বহিবি ভগৱান মই কি কৰোঁ এই গাড়ীত বহো কিন্তু একটা শব্দ ঘৰত গৈ আলোচনা কৰিছা তুমি নাযাবা নে লৈ তুমি নাযাবা কি কাম কৰিলে খুৰাদেউ এই বিয়াখনৰ কাৰণে গোটেই ঘৰখনৰ মানুহে কিমান কষ্ট কৰিছিল আপুনি জানেনে খুৰাদেউ দিনে ৰাতিয়ে পাগলৰ দৰে কষ্ট কৰিছিল কৃষ্ণপতি কি হ'ব এবাৰ আপুনি ভাবি চাইছেনে মই কিয় ভাবিম কিয়লে ভাবে আপুনি কিয়লে ভাবে আপুনি মানুহ নহয় নেকি নে আপুনি এইবোৰতো মানুহৰ কাম নহয় এইবোৰতো দানৱৰ আপোনাৰ দৰে দানৱৰ কৰ্মৰ কাৰণে গোটেই ঘৰখনৰ মানুহে কিমান কষ্ট পাব আপুনি এবাৰ ভাবি চাইছিলে খুৰা আৰে মোৰ দৰে বুদ্ধুৰ তাই ভাবিছে তেতিয়া আপুনি কিয়লে ভাবে আপুনি ভাবিছে জানি বুজি এইবোৰ কাম কৰিছে আচলতে আপুনি মানুহ নহয় খুৰা আপুনি আমি ভিতৰলৈকে যাওঁ বোলা চোৱাচোন দৰা ঘৰৰ সকলো মানুহ গ'ল আনন্দ ঘূৰা ইমান কঠোৰ মানুহ বুলি ভবাই নাছিল হোমৰ গুৰিৰ পৰা ল'ৰা উভতাই দিব পাৰে ভগৱানে কোনোবা জনমৰ পাপৰ শাস্তি
আপোনাৰ প্ৰতিজ্ঞা পূৰণ হ'ব কিন্তু মোৰ প্ৰতিজ্ঞা পূৰণ হ'বলৈ আৰু কিছুদিন ৰ'ব লাগিব কিবা কৈছা কিবা এটা চিন্তা কৰি আছে আচ্ছা তুমি ইয়াতে বহা মই ভিতৰত কি চলিছে চাই আহোঁ ঠিক আছে তুমি নাথাকিবাচোন কেইদিনমানৰ ভিতৰতে গহনাখিনি যোগাৰ কৰি আমি তোমাৰ বিয়া পাতিম আজিৰ তাৰিখে কেৱল বিয়াৰ তাৰিখ নহয় নহয় কৃষ্ণা আমি আছো নহয় তুমি ধৈৰ্য ধৰাচোন সেই সকলোবোৰ মোৰ কাৰণে হৈছে তোমালোকে যি শাস্তি দিব লগা আছে মোক দিয়া মোৰ অসাৱধানতাৰ কাৰণে আজি গোটেই ঘৰখনে শাস্তি খাব লগা হৈছে সোমাইছো দেই কি বিচাৰিছা আৰে নোপোৱা চোৰৰ হাত লাগিছে যেতিয়া পিছৰ নামত সময় নষ্ট কৰি লাভ মোৰ কিন্তু সন্দেহ হৈছে বাহিৰৰ চোৰ নহয় ঘৰৰ ভিতৰৰ চোৰে ভিতৰৰ চোৰ মানে ঘৰ কোনে এইটো কাম কৰে দাদা হা এই গাৰুটোৰ ভিতৰত পুলিচো পাইছো আরে নাজিক আরে হটি দাদা ওই বাকিবিলাকক ওলাব চা আচৰিত পুলিচৰ ওলাল বাকীখিনি গহনা কলৈ গ'ল কিন্তু কান পুলিজোৰ কাৰটো ভিতৰত সোমাল কেনে আৰে কোনোবা সোমোৱাব লাগিব নিজে নিজেতো সোমাবহি নোৱাৰে আচ্ছা এই গাৰুটো কোনে ব্যৱহাৰ কৰে এইটো মোৰ গাৰু বিশ্বাস কৰ ভাইটি তাক কেনেকে পুলিচৰ সোমাল মানে সঁচাকৈ একো নাজানো কিন্তু মই এটা কথা ভাবি আচৰিত হৈছোঁ চোৰে সকলোখিনি নিয়াৰ পিছত পুলিচৰ কিয় নিলে আৰু পুলিচৰ ওলা তোমালোকে ব্যৱহাৰ কৰা গাৰুটোৰ ভিতৰত গতিকে বাকীখিনি গহনা ক'ত আছে তোমালোকতকৈ বেছি ভালকৈ আন কোনে জানিব বিশ্বাস কৰ ভাইটি মই সঁচাকৈ একো নাজানো মোৰ এনেকুৱা লাগিছে যেন কোনোবাই আমাৰ জীৱনত লৈ কিবা খেল খেলি আছে কি কথা কৈছ দাদা তোৰ জীৱনৰ পৰা কোনে খেল খেলিব মোৰতো সন্দেহ হৈছে তইহে যেন আমাৰ জীৱনৰ পৰা খেল খেলিছ অন্তিম ভৱিষ্যতক লৈ খেল খেলা অধিকাৰ তই ক'ত পালি তাৰমানে তই ক'ব খুজিছ যে গহনাখিনি আমি চুৰ কৰি চুৰ নাই কৰা বুলি তোৰ আগত মিছা মাতি আছ গহনাখিনি তোমালোক দুইটাই লগ লাগি চুৰি কৰিছে আৰু ইয়াৰ জ্বলন্ত প্ৰমাণ হৈছে এই কাণ খুলিছো দাদা নবু আপোনালোকক মই ভগৱানৰ আসন দিছোঁ কিন্তু আজি আপোনালোকে যি কৰ্ম কৰিলে সেয়া কেতিয়াও ক্ষমাৰ যোগ্য নহয় নামাতিব মোক নোৱাৰিও বিশ্বাস কৰা কিয় বিশ্বাস কৰিবহে অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে বুলি জানো আৰু আজি তাৰ প্ৰমাণো পালো মামনিৰ কিবা এটা অসুখ হৈ আছে বুলি শুনিছো কিন্তু অসুখটো তোমালোকে লুকুৱাই ৰাখে আনকি তোমালোকৰ ভাইটোৰ পৰাও কথাবোৰ লুকুৱাই ৰাখে এতিয়া আমি এনেকৈতো ভাবিব পাৰো যে মামনিৰ চিকিৎসাৰ কাৰণে বহু টকাৰ প্ৰয়োজন যাৰ কাৰণে তুমি অলংকাৰখিনি চুৰি কৰি মামনিৰ চিকিৎসাৰ কথা ভাবিছা তই একো নকওঁ কিয় দাদা এইবোৰ কথা মিছা বুলি তই চিঞৰি চিঞৰি প্ৰতিবাদ কৰিব পৰা নাই কিয় তাৰমানে তই অলংকাৰখিনি চুৰ কৰাটো হয় নেকি দাদা প্ৰতিবাদ কৰিলে জানো তহঁতে বিশ্বাস কৰিবি কিয় বিশ্বাস কৰিব সকলোবোৰ কথা মিলি থকাৰ পিছত কোনে বিশ্বাস কৰিব এতিয়া মই কম তোমালোকে শুনা তোমাৰ দাদাই তোমাৰ নবৰাক আটাইতকৈ বেছি ভাল পায় আনকি তোমালোকতকৈ বেছি ভাল পায় যেতিয়া তোমাৰ দাদাই জানিব পাৰিছে যে মামনিৰ কিবা এটা ডাঙৰ বেমাৰ হৈছে যিটো বেমাৰ তোমালোকৰ পৰা লুকুৱাই ৰাখে এতিয়া সন্দেহ হয় মামনিৰ বেমাৰৰ চিকিৎসা কৰিবলৈ গহনাখিনি হাত কৰি চুৰি হোৱা বুলি প্ৰতিষ্ঠা তেওঁ ভাবিছে যে দৰা আহি হোমৰ গুৰি পোৱাৰ পিছত চুৰি হোৱা কথাটো কৈ বাচি যাব কিন্তু দয়ানন্দৰ দৰা উভতাই নিব বুলি তোমাৰ দাদাই সপোনতো ভবা নাছিল গতিকে ভবামতে কাম নহ'ল এতিয়া অলংকাৰখিনি লজ্জাত উলিয়াইও দিব নোৱাৰা দাদা মোৰ মনত আজি তোৰ বাবে ঘৃণা জন্মিছে মানুহৰ যে দুটা ৰূপ থাকে তই আজি সঁচাকৈ প্ৰমাণ কৰিবি তোৰ সেই লুকাই থকা দানৱ ৰূপটো আজি মোৰ চকুৰ আগত জল জল পাতকৈ ধৰা দিছে এতিয়া তোমাক মই প্ৰশ্ন কৰিম তোমাৰ এই দানৱ ককাইটোৰ লগত একেখন ঘৰতে থাকিব পাৰিবানে তুমি থাকিলেও এইখন ঘৰত আৰু মই এক মুহূৰ্তও থাকিব নোৱাৰো এই দানৱৰূপী মানুহবোৰৰ লগত একেখন ঘৰতে মই এক মুহূৰ্তও কটাব নোৱাৰো আজি এতিয়া এইখন ঘৰৰ পৰা ওলাই যাওঁ ভাইটি বুলি আজিৰ পৰা তোৰ বাবে তোৰ ভাইটি মৰি নকবি মৰি থাকিব একদিন নকৰিবা ঘৰিয়ালৰ চকুলো নুতুকিবা তোমাৰ যে
পুলিচৰ সেয়া ধৰা পৰা হৈছে ব'লা মাজে তোমাৰ ল'ব লগা বয় বস্তুবোৰ লৈ ওলাই আহা মই তোমালোকক লৈ যাম ব'লা ভাগি গ'ল ছিগি গ'ল সকলো হেৰাই গ'ল মনে ঘৰখন পলকতে ভাগি গ'ল ই যে বিধাতাৰে মায়া সৰু অকণ সৰিয়া ই যে বিধাতাৰে জীবন সাগে এনেকুৱা জীবন সাগে আচ্ছা বাইদেউ আপুনি এটা কথা লক্ষ্য কৰিছেনে মই কিন্তু লক্ষ্য কৰিছোঁ দেই আপুনি যিটো কাম চেলেঞ্জ হিচাপত লয় সেইটো কামত কিন্তু আপুনি ছাকচেছ হয় বহি লৈছোঁ মই বাৰু অৱশেষত আপুনি শ্যামকো ঘৰ জইন কৰিবলৈ বাধ্য কৰাই খালি পাত্ৰবোৰ যেতিয়া বেছিকৈ বাজি থাকে তেতিয়া মোৰ বৰ অশান্তি হয় ৰামু এতিয়া এটা খালি পাত্ৰ ই মোৰ প্ৰস্তাৱক নাকচ কৰি ই মোৰ লগত এক প্ৰকাৰ চেলেঞ্জ কৰিছে মোৰ ছোৱালীক সেইখন ঘৰলৈ পঠাবলৈ বাধ্য কৰাই মোৰ ভিতৰৰ দানৱটো সি খঙাল কৰি দিছে আৰু তেতিয়াই মই প্ৰতিজ্ঞা কৰিছোঁ আৰু আজি তুমি কোৱাৰ দৰে প্ৰতিজ্ঞাত মই সফলো হৈছোঁ গুড মৰ্নিং জেঠাই গুড মৰ্নিং আচ্ছা বাবা চাৰ্টাৰ একাউণ্টৰ কামটো মোক কৰি দিছোঁ কি চাইন কৰি দিলে ধুনীয়াকৈ দিছে বাবা মোক কথা কিবা সুধিছিল বাবা হেৰি আমাৰ ইণ্ডাষ্ট্ৰি কাম আজিকালি কাম মই এইবোৰ ইয়াতেহে কৰাওঁ ৰকি এইবোৰ কাম কৰিব পৰা হ'ল আপুনিহে মোৰ ল'ৰাটো বুৰ্বক বুলি ভাবে আচলতে বেয়া ভাৱনা বেয়া চিন্তা ইয়াৰ মুঠেই নাই আচ্ছা বাবা মই কোৰ্টৰ কামটো কৰি ডিউটি বাবা কাম সদায় ওকে বাবা
যেনে মই যোৱা ৰকিয়ে কোৰ্টৰ কাম কৰিব পৰা হ'ল সকলোবোৰ পাৰে বাইদেউ আজিকালি গোটেই অফিচিয়েল কামবোৰ মই ইয়াৰ দ্বাৰাই কৰাওঁ বুৰ্বক বুলি ভাবি থকা ল'ৰাটো এইবোৰ কাম কৰিব পৰা হৈছে বাৰু মই বিশেষ কাম এটাত ওলাই যাম আজি মই ৰামুৰ লগত শেষবাৰৰ বাবে মুখামুখি তাৰ সেই ঘৰখনৰ নামত মোৰ 12 লাখ টকা সোমাই আছে তোমাক বাৰু বুজাই ক'ব নালাগে মোৰ কিৰাই যে ব্যৱসায়ৰ তেজ হৈ আছে তুমি ভালকৈ জানা গতিকে যেনেকৈ নহওক আজি 12 লাখ টকাটো উভতাই আনিছে অকল 12 লাখ কিয় বেলেগলৈ যদি পইচা পাতি সোমাই আছে সেইবোৰ খান্দি খুন্দি লৈ উলিয়াই আনক দুদিন দেৰিকৈ হ'লেতো হ'ল প্ৰপাৰ্টি মালিক ময়ে হ'ম কেইদিনমানৰ পৰা তোমাক এটা কথা কম বুলি ভাবি আছিলো মোক তুমি কি ভাবা সঁচাকৈ তোমাৰ ককায়েৰাই ভনীয়াৰাৰ বিয়াৰ গহনাখিনি চুৰি কৰিছিল এই প্ৰশ্নটো মোক বৰকৈ আমনি কৰে কৰিবই মই ভাবো ইয়াত বেলেগ কাৰোবাৰ হাত আছে কোনোবাই ঠাণ্ডা মগজে প্ৰি প্লেনিং কৰি এই কামটো কৰিছে য'ত তোমাৰ দাদাবোৰ প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ হৈ পৰিছে তেওঁলোকে কথাবোৰ শুনি থাকিল যিটো কথা কেতিয়াও তেওঁলোকে কল্পনা কৰিব পৰা নাই আপুনি ঠিক কথাই কৈছে দাদা আৰু নব কেৱল কান্দিয়ে থাকে এবাৰো দৌৰি আহি মোৰ হাতৰ পৰা বেগটো লৈ মোক নকলে পাতিতে নাযাবি আমাক অকল ঘৰে কৰিছে নাযাবি তই কেনেকৈ কৰিব সন্দেহৰ জালখনত যে তেওঁলোক আবদ্ধ হৈ আছে চব ফটাইছিল চাগে কিন্তু সুৰুঙা বিচাৰি পোৱা নাছিল ওলাবলৈ সুবিধা পোৱা নাছিল দাদা আৰু নবয়ে এই কামটো কৰিছিল নে নাই কৰা তুমি কল্পনাই কৰিব নোৱাৰা এজনে এই কামটো কৰিছে আচ্ছা আমি এইবোৰ কথা বাদ দিয়া এটা কথা মই তুমি গুৰুত্ব সহকাৰে শুনিবা মই তোমাক ক'ম যে চহৰত বাস কৰা মানুহে প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক সৌন্দৰ্য খুব ভাল পায় পাহাৰ পৰ্বত নদ নদী গছ লতা পথাৰ বালি বোকা সেউজীয়া এনেকুৱাবোৰ ঠাইলৈ যাবলৈ সুবিধা পালে তেওঁলোকে দৌৰি গুচি যায় 2-4 দিন পাহাৰ পৰ্বত বগাই নদীত সাঁতুৰি নাদুৰি গাত বালি বোকা লেটিয়াই লৈ বেছ ফূৰ্তি অনুভৱ কৰে কিন্তু কিমানজনে এনেকুৱা ঠাইত নিগাজিকৈ থাকি লোৱা তুমি দেখিছা কোৱা এদিন আমনি লাগে এই যে আমাৰ ক্লাব আমাৰ এই গোল্ড চিনেমা এচি এইবোৰলৈ লাহে লাহে মনত পৰিবলৈ আৰু তেতিয়াই জংঘলৰ পৰা ধপলিয়াই পুনৰ চহৰমুখী
আজিৰ পৰা যাযাবৰী জীৱন আৰম্ভ হ'ব ৰাজপথে আমাৰ ঘৰ হ'ব ৰাজপথে बोला जा प्राण प्रिया मायाए চিঙি গ'ল সকলো হেৰাই গ'ল মৰমৰে ঘৰখন পলকতে ভাঙি গ'ল কি যে বিধাতাৰে মায়া হলো অকলশৰীয়া জীৱন চাগে এনেকুৱাই জীবন সাগে এনেকুৱা জানো আজি বেদনাত বহি সকলো মাথো চাই ভাঙি গ'ল ছিঙি গ'ল সকলো হেৰাই গ'ল মৰমৰ ঘৰখন পলকতে ভাঙি গ'ল জিকি জিকি হাৰি যায় জীৱন জীৱন মৰুভূৰ আমি বালি ভাঙি গঢ়ো নাই ঘৰত নাই তোমাৰ শাহুৱেৰাই ঘৰৰ সকলো দখল কৰি তেওঁলোকক আউট কৰি দিছে আপুনি এইবোৰ কি কথা কৈছে
যদি মোৰ কথা বিশ্বাস নহয় নিজে কৈছা সত্যটো কি ঘৰ গেৰেজ দখল কৰি লৈছে চুৰ কৰি দখল লোৱা নাই তোমাৰ ককাৰে ঘৈণীয়েকৰ চিকিৎসাৰ কাৰণে মোৰ পৰা আৰু 5 লাখ টকা লৈ তোমালোকৰ ঘৰ গেৰেজ মোৰ ওচৰত বিক্ৰী কৰি ওলাই গৈছে কিন্তু সেই ঘৰ গেৰেজতো আৰু অধিকাৰ আছে আছে কিন্তু আৰু ককাইটোতো আৰু মানুহ নহয় এটা দানৱ এটা চুৰ নিজৰ ভনীয়েকৰ ভৱিষ্যতটো কেনেকৈ ধ্বংস কৰি দিলে দেখিলাই নহয় আজি পৃথিৱীত মানুহ চিনি পোৱাটো সঁচাকৈ বৰ টান কিমান যে বিশ্বাস কৰিছিল কেনেকৈ যে মৰমেৰে ঘৰখন আঁকোৱালি লৈছিল ভাবিলে মুখখন আৰু এখেতটো আমাৰ সম্পৰ্কীয় নহয় তাৰ পাছতো কিমান বিশ্বাসী এই কিন্নতে প্ৰমাণ পায়ে গৈছা তুমি সঁচা কথা ক'বলৈ গ'লে কাৰো অন্যায় কৰিবলৈ নিশিকিলো ব্লাডতে নাই এইবোৰ আমাৰ নাৰ্জি কালি যে মই ইম্পৰ্টেণ্ট ফাইল এটা দিছিলোঁ ক'ত থৈছিলা ইম্পৰ্টেণ্ট বুলি কোৱাৰ কাৰণে মোৰ আলমাৰীতে থৈছোঁ যোৱা আলমাৰীতে আছে চাবিটো মোৰ আলমাৰী চাবি আজিলৈকে মাৰি পোৱা নাই খোলা থাকে যোৱা আমাৰ ঘৰত আকৌ তোমালোকৰ ঘৰৰ দৰে ঘৰুৱা চোৰ নাই নহয় আমাৰ ব্যৱসায়িক কাম কাজত শ্যামৰ মন বহিছে নিশ্চয় বহিছে বা অনিচ্ছা সত্ত্বেও তেওঁ কিছুমান কাম নিজৰ আয়ত্তলৈ আনিছে কিন্তু বাইদেউ এতিয়াই শ্যামক গোটেইবোৰ দায়িত্ব দি দিয়াটো উচিত নহ'ব নেকি কাৰণ নাৰ্জীয়ে কোৱাৰ দৰে মানুহ চিনি পোৱাটো আটাইতকৈ টান কাম তাতে ককায়েকৰ তেজৰ নমুনাটো আপুনি নিজে দেখিছেই তাৰমানে আপুনি কি ক'ব বিচাৰিছে ককায়েকৰ তেজৰ নমুনাৰ কথা ক'লে যে তাৰমানে ককায়েকৰ দৰে শ্যামকো আপুনি চোৰ বুলি ক'ব বিচাৰিছে নহয় মাজনী আচলতে চোৱা তোমাৰ আলমাৰীত গহনা খালি খুমাল কেনেকৈ এইবোৰ তুমি কি কথা কৈছা এইবোৰ নিশ্চয় নাৰ্জীৰ গহনা নহয় মা এয়া মোৰ গহনা নহয় এইখিনি ভণ্টিৰ গহনা হয় ৰ'বা তোমাৰ ভুল হৈছে সেইখিনি আচলতে নাৰ্জীৰ গহনা তোমাৰ ভণ্টিৰ বিয়াৰ গহনা নাৰ্জী আলমিৰাত কিয় ওলাব কেনেকৈ ওলাব ৰ'বা তাৰমানে তুমি এইটো কথা ক'ব বিচাৰিছা নেকি যে তোমাৰ ভণ্টিৰ বিয়াৰ গহনাখিনি নাৰ্জীয়ে চুৰি কৰি আনি নাৰ্জী আলমিৰাত ভৰাই থৈছে নাৰ্জীয়ে এইবোৰ কাম কৰিবলৈ নাযায় নাৰ্জীয়ে এইবোৰ কাম নকৰে কাৰণ নাৰ্জীৰ একোৰে অভাৱ নাই কিন্তু এতিয়া কথাটো আকৌ এনেকুৱাও হ'ব পাৰে দেই যে যি জোঁৱাই সেই ঘৰখনৰ পৰা একেবাৰে উলিয়াই আনিবৰ বাবে নাৰ্জীৰ লগ লাগি যদি গোটেই খেলাখন আপুনিয়েই খেলি আছে ঠিক কথাই কৈছো মানুহৰ মনৰ কথা কৈছো মানুহে এনেকেও ভাবিব পাৰে ময়ো ভাবি দিলো বাছ বেলেগৰ কথা বাদ দিয়ক এই মুহূৰ্তত মই তেনেদৰে ভাবিছো কি ভাবিছা এই গহনাখিনি মই চুৰ কৰিছো তেনেহ'লে গহনাখিনি তোমাৰ আলমাৰীত খুমাল কেনেকৈ বিশ্বাস কৰা শ্যাম কেনেকৈ সোমাইছে মই নিজে নাজানো অভিনয় নকৰিবা তোকে পঢ়িবলৈ চেষ্টা নকৰিবা এই সকলোবোৰ ঘৰ জয় কৰিবলৈ তোমালোক মাক জীয়েকৰ ঠাণ্ডা মগজু পৰি কৰিব অৱশ্যে তুমিও মাৰে লেটাৰ চিন্তাত সহযোগ কৰিলা বিশ্বাস কৰা একো বুজাবলৈ চেষ্টা নকৰিব এটা শব্দ উচ্চাৰণ নকৰিব মোৰ দেৱতাৰ দৰে দাদাক মই সন্দেহ কৰি ঘৰ এৰি ওলাই গুচি আহিছো ভণ্টিৰ বিয়াখন ভাঙি তুমি কি পালা মই তোমাক কোনো দিনে ক্ষমা নকৰো মোক বিচাৰি আৰু কেতিয়া ফোন নকৰিবা আহিলো মই তোমাৰ জীৱনৰ পৰা মই চিৰদিনৰ বাবে আঁতৰি আহিম যাওক দিয়া কিনো ইমান চিয়ামকে চিঞৰি থাকিব লাগে হৈছে আৰু তুমি বিশ্বাস কৰা মোৰ আলমাৰীত গহনাখিনি কেনেকৈ ওলাইছে মই নিজে নাজানো শ্যামে মোক ভুল বুজি আঁতৰি গৈছে মইতো কেনেকৈ এইটো কেনেকে সম্ভৱ বিমান মানুহক ওপৰলৈ যাবলৈতো একটা চিৰি লাগিব আৰু চিৰিডাল বিচাৰি ল'ব লাগিব এতিয়া বিমান বৰুৱা চাৰে হ'ল মোৰ বাবে চিৰি আৰে চিৰিত উঠি দিলো এতিয়া গোটেই গেৰেজৰ মালিক হৈ গ'লো হয় বেৰি ৰামুদা ক'ত মানে জানিম ঘৰ গ্ৰেজেদি গুচি গৈছে
গেৰেজ কোনে খুলিছে? আৰে ভাড়াত লৈছো, ভাড়াত দিছে মোক। কোনে দিছে ভাড়াত? বিমান বৰুৱা ছাৰে। বিমান বৰুৱাই ভাড়াত দিছে? এই গেৰেজ কোনে খুলিছে? গেৰেজ ৰামুদা মানে নবৌ গাটো ভাল নহয়, চৰকাৰী হস্পিটেলত আছে। চৰকাৰী হস্পিটেল? এই নবৌৰ গাটো বেছি বেয়া নেকি? বেছি বেয়া আকৌ ভাড়াত লৈছো, ভাড়াত দিছে মোক। ভাড়াত কোনে দিলেও ভাড়াত? বিমান বৰুৱা ছাৰে। বিহাৰী তুই যে আজিকালি বিমান বৰুৱাৰ লগত ইমান মিডিয়ালি কিয়? আৰে মোক চিনি পাই জানে বুজে পা। না বিহাৰী, মই বুদ্ধু হ'ব পাৰোঁ, কিন্তু ইমানো বুদ্ধু নহয় মই তোক চিনি নাপাওঁ। তোৰ তেজত বহুত 2 নম্বৰী আছে, মই বহুদিন প্ৰমাণো পাইছোঁ। ঐ কি 2 নম্বৰী আছে? কি প্ৰমাণ পাইছ তই? তই মোৰ লগত দাদা আছিলোঁ। নাযাওঁ মই। এই নবৌ গাটো ভাল নহয়, খবৰ এটা ল'বলৈ যাব নোৱাৰ? আৰে কৈছো নহয় মোৰ হাতত সময় নাই। সময় আছে, কিন্তু সাহস নাই, সাহস। কাৰণ তোৰ মনত ভেজাল আছে। তই ৰামুদাৰ লগত গাদ্দাৰী কৰিছ, যাৰ কাৰণে তই ৰামুদাৰ গেৰেজ খুলিবলৈ সাহস কৰিছ। ঐ বিহাৰী, সঁচা কথা কৈছোঁ, এই ৰামুদাহঁতৰ আলমাৰীৰ পৰা গহনা তই চুৰ কৰিছিল নেকি? প্ৰমাণ নহয়, কথা নকবি দেই। প্ৰমাণ আছে যা। ক'ত প্ৰমাণ আছে? ক'ত প্ৰমাণ আছে? ক'ত প্ৰমাণ আছে? ঐ বিহাৰী, তই যে ইমান ভয় খাইছ কিয়? তাৰমানে তই সঁচাকৈ চুৰ কৰিছিল নেকি? ক'ত প্ৰমাণ আছে? প্ৰমাণ তোৰ এই পেটত আছে। যেতিয়া পেটত ভালকৈ দুগুচামান দি দিম, তেতিয়া মুখেৰে চব প্ৰমাণ বাহিৰ হৈ যাব। আসল কথাটো আপোনাৰ ল'ৰা নয়নে জানে। তাক মই শপত দিয়াৰ বাবে সি মুখ খোলা নাছিল। মই তাৰ লগতে ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডাক্তৰে মোৰ পৰীক্ষা কৰি কৈছিল মোৰ বোলে এটা কিডনী দি মই মোৰ মানুহজনীক উভতাই আনিব পাৰিম। সেইকাৰণে মই মানুহজনীক বিয়াখনলৈকে বিচনাত নপৰাকে সুস্থ হৈ থাকিবলৈ দিছোঁ। এইবিলাক কথা তেতিয়া কোনে বিশ্বাস কৰিব মোৰ কথা? ভগৱানৰ ওচৰত এটা কথাতে সদায় চিৰকৃতজ্ঞ হৈ থাকিম যে মই মোৰ এটা কিডনী দি মানুহজনীক উভতাই আনিব পাৰিম। ৰামু, তোমাৰ কথাবোৰ শুনি মোৰ শোকে খুন্দা মাৰি ধৰিছে। ৰামু, মই তোমাৰ ওচৰত হাত জোৰ কৰিছো, পাৰা যদি মোক ক্ষমা কৰি দিবা। মোৰ ল'ৰাটোৰ সৰলতাৰ সুবিধা লৈ বিয়াখন আধাতে বন্ধ কৰি দি আজি মই অনুশোচনাত দগ্ধ।
ঘৰ মানে তোৰ ৰামুহঁতৰ ঘৰ নাই তই এটা কাম কৰ কৃষ্ণাক সেন্দুৰ পিন্ধাই গোটেই পৰিয়ালটোকে আমাৰ ঘৰলৈ লৈ আজি কেইবাদিনো ধৰি এই সেন্দুৰৰ টেমাটো লগতে লৈ ফুৰিছো তোক দিবলে বিয়া ভঙা দিন ধৰি তইতো ঘৰত নথকাই শুনি ক'ত থাক কি কৰ মই বাপে একোৱেই নাজানো এইটো ৰ কৃষ্ণাক সেন্দুৰ পিন্ধাই গোটেই পৰিয়ালটোকে আমাৰ ঘৰলৈ লৈ গ'লো দেউতা এই ৰ'ব তহৰা গাঠৰি নোহোৱাকৈ কি কৰি যদি আপোনাৰ ঘৰলৈ কেনেকৈ উলিয়াই ফুৰা এইখিনি লগ অন্তিৰ বিয়াৰ গহনা আমাৰ হেৰুৱা গহনাখিনি আমাৰ হেৰুৱা গহনা মই চুৰ নহয় ইমান মৰম কৰিছিলো আৰু মাফ কৰি দিয়া লোভত পৰি মই এই কাম কৰিছিলো মোক কৰিবলৈ বাধ্য কৰাইছিলে বিমান বৰুৱাই গহনা অনা দিনে তোমালোকৰ কথাবিলাক মই খিৰিকীৰে শুনি আছিলো ভাবিৰ ফুৰিজৰ ভাল লগা কথাটো শুনিছিলো এই কথাবিলাক মই বিমান বৰুৱাক কলো আৰু বিমান বৰুৱাই মোক পুলিচৰ পালিচৰ ভিতৰত সোমাই থৈ যাবলৈ ক'লে ভাঙি থোৱা হাতখনতে লিখা কৃষ্ণাৰ মামনিক আমাৰ ঘৰলৈকে লৈ গ'ল মই তোৰ ওচৰত হাত জোৰ কৰিছো পাৰ যদি দেউতাৰক ক্ষমা কৰি দিবি কিন্তু কিন্তু মোৰ এই ভিতৰত থকা দানৱটো কেতিয়াও ক্ষমা নকৰিবি ইয়াৰ বিপক্ষে সদায় মোৰ দাবী প্ৰতিবাদ কৰিবি কেতিয়াও বিমান তুমি অময় এতিয়া তোৰ মিছা কথা কৈ লাভ নাই গহনা মই চুৰি কৰাইছো আৰু এই কাণফুলিযোৰ গাৰুৱাৰৰ ভিতৰত সোমোৱাই ৰামু আৰু মামনিৰ সংসাৰত জুই জ্বলাই দিছো চিকুৰাজুত আপুনিও কিছু পৰিমাণৰ ঘিউ ঢালিছিল এছিয়ামক ঘৰ জয় কৰি পোৱাৰ আশাত কিন্তু মোৰ উদ্দেশ্য ৰামু আৰু মামনিৰ সংসাৰত জুই জ্বলোৱাটো নহয় মোৰ উদ্দেশ্য আছিল যে শ্যামে নাৰ্জীক ডিভোৰ্চ দি এৰি গুচি যাওক এৰি গুচি গ'ল কিন্তু মোৰ এটা ভুল হৈ গ'ল এই হাৰামজাদীজনীক আউট কৰিবলৈ থাকি তাইক আউট কৰিব পৰা হ'লে আজি গোটেই প্ৰপাৰ্টি মালিক মই হ'লোহেঁতেন তথাপি মই এতিয়াও নাৰ্জীমৰ পত্নী হ'ব লাগিব বাবা চকীদাৰ হাৰিয়া গাড়িয়া বাৰিয়া কোনো নাহে চবকে কিনি পেলাইছো চব এতিয়া মোৰ মানুহ আপুনি বাকী আছে আহক দলিলে চহী কৰি দিব আহক আৰু যদি নাযায় এক চেলা বিয়া কৰোঁ কথা পাহৰি উৰুৱাই দিম বাপে ময়ো আপোনাক হাত জোৰ কৰিছো মোৰে বহুত দিনৰ প্লেনিং আপুনি আহক দলিলে চহী কৰি দিব লেঠাছে যাওক
তুমি আকৌ ইয়ালে কিয় আহিলা? তোমাৰ খং উঠিলে মোৰ বৰ ভয় লাগে সেয়েহে মনটোক মনাব নোৱাৰি আৰু তই মোক নিজৰ কৰিব নোৱাৰি আমাৰ ইমান ক্ষতি কৰিলি তই মানুহ নহয় তই জান লৈ যোৱা ইয়াক মোৰ চকুৰ আগৰ পৰা নহ'লে মোৰ ভিতৰৰ দানৱটো পুনৰ বাহিৰলৈ ওলাই আহিব আৰে প্ৰত্যেকজন মানুহৰ ভিতৰত একোটা দানৱ লুকাই থাকে কাম ক্ৰোধ লোভ মোহেৰে সমৃদ্ধ একোটা দানৱ ইয়াক হেঁচা মাৰি ৰাখিব পৰাজনহে প্ৰকৃত মানৱ এই বেয়া ৰিপুবিলাকক বাহিৰলৈ উলিয়াই সমাজত মানুহৰ আকৃতিলৈ ঘূৰি ফুৰাবিলাক মানুহ হ'ব নোৱাৰে সেইবোৰ দানৱ 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 লৈ যোৱা ইয়াক এইখিনি দয়ানন্দ খুৰাই নাৰাখিলে গতিকে এই গহনাখিনি দি আমাৰ বন্ধকি থকা ঘৰটো মোকলাই আনা আৰু ভাইটি নাৰ্জি সকলোকে লৈ আমি আমাৰ নিজৰ ঘৰলৈ যাওঁগৈ বোলা